সকলোকে নমস্কাৰ। আজি আকৌ আপোনালোকৰ মাজত আহিছোঁ। আজি আন এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। গতিকে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাবলৈ আপোনালোকক মই অনুৰোধ জনাইছোঁ। এয়া আপোনালোকে সংবাদ পত্ৰই মাজুলীৰ বিষয়ে দেখা পাই থাকে। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ চেলেক ঘাটত নিৰ্মাণ হৈ থকা যিটো লখিমপুৰ সংযোগী দলং, সেই দলংখনৰ বিষয়ে ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকে চাই থাকিব। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাজুলীৰ চেলেক ঘাটত ভূমি পূজনৰ মাজুলীৰ লখিমপুৰ দলঙৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে। অসম মালা আঁচনিৰ জৰিয়তে প্ৰথমখন দলং মাজুলীৰ চেলেক গাঁৱৰ খেৰখতীয়া নদীৰ ওপৰত আৰু দ্বিতীয়খন দলং লখিমপুৰ ধূনাগুৰি অংশত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে। আৰু আপোনালোকক জনাইছোঁ যে যদিও আপোনালোকৰ ইচ্ছা আছে এই ঠাইবোৰত আহি আপোনালোকে দলঙৰ নিৰ্মাণ কাৰ্যবোৰ চাই যাব পাৰিব আৰু বহুত ভাল লাগে ইয়ালৈ আহি। সেইকাৰণে আজি ভিডিঅ' এটি প্ৰস্তুত কৰিছোঁ মই আপোনালোকৰ কাৰণে। আৰু ইতিমধ্যে SP চিংলা কনষ্ট্ৰাকশ্যনছ প্ৰাইভেট লিমিটেড কোম্পানীয়ে দ্ৰুতগতিত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি আছে। আৰু এই দলংখন সম্পূৰ্ণ হ'লে আমাৰ মাজুলীবাসী আৰু লখিমপুৰৰ যিটো যোগাযোগ ব্যৱস্থা, এয়া আপোনালোকৰ চকুত দেখাই পাব কিমান সুবিধাজনক হ'ব যাতায়াতৰ ক্ষেত্ৰত। আৰু বিভিন্ন ক্ষেত্ৰত আমাৰ কাৰণে বহুত ভাল এটা অপৰচুনিটি আহি আছে। গতিকে আশা কৰিছোঁ সকলোৱে যাতে ভগৱানক প্ৰাৰ্থনা কৰে যে দলংখন সম্পূৰ্ণ হওক সুকলমে আৰু আমাৰ মাজুলীবাসীৰ বাবে বহুত এটা ভাল হ'ব। যিহেতু আমি গুৱাহাটী গ'লে যোৰহাট নাইবা গোগামুখ হৈ ঘূৰিব লাগে বা ঢকুৱাখানা টাচ হৈ যাব লাগে। এই ক্ষেত্ৰত আমি যদি এই দলংখন যদি সম্পূৰ্ণ হয় তেতিয়া আমাৰ গুৱাহাটীৰ ক্ষেত্ৰত 6-7 ঘণ্টা আমাৰ যিটো ব্যৱধান সেইটো কমি যাব আৰু বহুতেই আমাৰ কাৰণে বহুত ভাল এইটো অপৰচুনিটি হয়। আৰু আশা কৰিছোঁ যে অসম চৰকাৰে আমাক এই উপহাৰটো অতি সোনকালে দিয়ে। আৰু যাতায়াতৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত আৰু বাণিজ্যিক ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, মুঠতে আমাৰ সমাজ জীৱনৰ লগত জড়িত থকা যিবোৰ আমাৰ প্ৰয়োজনীয় ক্ষেত্ৰ সেইবোৰৰ কাৰণে অতি ভাল এটা অপৰচুনিটি হ'ব এই দলংখন হ'লে। আৰু আমাৰ সঁচাকৈ মাজুলীবাসীৰ বাবে বহুত সুবিধাজনক হ'ব। আৰু আনখন দলংটো হৈ আছে যোৰহাট আৰু মাজুলী সংযোগী দলং ব্ৰহ্মপুত্ৰৰ ওপৰত। আৰু এইখন দলঙো যদি সম্পূৰ্ণ হয় সঁচাকৈ আমাৰ কাৰণে বহুত এটা ভাল অপৰচুনিটি হ'ব। আৰু আপোনালোকে জানেই যে মাজুলী পৃথিৱীৰ ভিতৰত বৃহত্তম নদীদ্বীপ। আমাৰ মাজুলীখন চাৰিওফালে পানীয়ে আৱৰি আছে। গতিকে যোগাযোগৰ ক্ষেত্ৰত যদি এই দলং দুখন সম্পূৰ্ণ হয় আমাৰ মাজুলীবাসীৰ সঁচাকৈ বহুত সুবিধা হ'ব। আৰু চৰকাৰক অনুৰোধ জনাইছোঁ যাতে দলং দুখন আমাক অতি সোনকালে দিয়ে। ধন্যবাদ।